ঈশ্বৰ, কি ঘৰ আছিল, কি হ'ল, তোমাৰ যে বিচাৰ প্ৰভু। কোননো? সোমাই আহক। নমস্কাৰ, মই সাগৰ বৰুৱা। বহাচোন বহা। ছাৰ এইমাত্ৰ ওলাই গ'ল। আপুনি? মই বংশী, ছাৰৰ ঘৰত থাকোঁ। কোৱাচোন কিয় আহিলা? ঘৰত আৰু কোনো নাই নেকি? থকাত আছিল, এতিয়া নাই। কোৱাচোন ছাৰক কিবা ক'ব লাগিব নেকি? মই মানে এটা প্ৰাইভেট কোম্পানীৰ কামত ছমাহমানৰ বাবে ইয়ালৈ আহিছোঁ। শুনিছোঁ আপোনালোকৰ কেইবাটাও ৰুম ভাড়ালৈ দিয়ে। তাৰ মানে ভাড়া ঘৰ বিচাৰি আহিছে? হয়, আপুনি ঠিক ধৰিছে। ওচৰত বহুত খবৰ ল'লোঁ, খালী ৰুম এটাও নাই। আপোনালোকৰ এজন ভাড়াতীয়াই ক'লে কাষৰ ৰুম এটা বোলে খালী হৈ আছে। নাই নাই, সেইটো ৰুমৰ নাম নল'বা। খালী হৈ থাকিলেও সেইটো ভাড়ালৈ দিয়া নহ'ব। চাওক, অন্য ৰুমৰ তুলনাত প্ৰয়োজন হ'লে মই ভাড়া অলপ বেছিকৈ দিম। পইচাৰ কথা নহয়, ছাৰৰ কোনোবা চিনাকি মানুহ হ'লেও সেই ৰুমটো ভাড়ালৈ নিদিয়ে। কিয়? মোক আপোনালোকে বিশ্বাসত ল'ব নোৱাৰিব নেকি? মই কোনো চুৰ ডকাইত নহওঁ, বুজিছে? বিপদত পৰিহে জোৰ কৰিছোঁ। অনুগ্ৰহ কৰি ৰুমটো দিয়কচোন মোক। তুমি আৰু জোৰ কৰি থাকিব নালাগে, বুজিছা? মুঠতে ছাৰে সেই ৰুমটো ভাড়ালৈ নিদিয়ে। কিয় নিদিয়ে? ভাড়া দিবলৈ খোজা ৰুম এটা ভাড়া নিদিয়াৰ কাৰণ কি থাকিব পাৰে? শুনিব খুজিছা নহয়? হয়, কওক। মই শুনিম। প্ৰয়োজন হ'লে আপোনাৰ ছাৰক মই বুজাম। শুনা।